একেবাৰে কম সময়ৰ ভিতৰতে আৰু চিম্পল পদ্ধতিত কেনেকৈ টাকোছ বনাব পাৰে আহকচোন চাই লওঁ। সেইখিনি আমাৰ সকলোৰে ঘৰতে এভেইলেবল থাকে। প্ৰথমে মই সৰু সৰুকৈ ৰুটি বেলি লৈছোঁ। সেইখিনি মই ভালকৈ চেকি ল'ম আৰু আলু বইল কৰি লৈছোঁ। ইফালে মই কেৰাহীত তেল দি দিছোঁ, তাতে জিৰা দি পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি দিছোঁ সৰু সৰুকৈ আৰু আলুখিনি বইল কৰা আলুখিনি মই মেছ কৰি সেইখিনিও অলপমান পানী দি ঢালি দিছোঁ। তাতে অলপমান গৰম মছলা, জিৰা গুড়ি, হালধিৰ গুড়ি আৰু জলকীয়াৰ গুড়ি দি এইখিনি একেবাৰে টাইট নোহোৱালৈকে ভাজি ল'ম, মানে পানীখিনি শুকাই ল'ম। এই চাওক একেবাৰে ঠিক হৈ গৈছে, আলু পিটিকাৰ নিচিনাই হৈছে। এইবাৰ এইখিনি মই নমাই ল'ম আৰু ৰুটি যি ভাজি লৈছিলোঁ এক ছাইডত অলপ বেছি ডাঠকৈ চেকিছোঁ আৰু বেলেগ ছাইডত অলপমান হালকাকৈ চেকি লৈছোঁ। যিটো ছাইডত অলপমান বেছিকৈ চেকিছোঁ তাতে অলপমান ওপৰেদি টমেটো চচ দি দিছোঁ। দি তাৰ পাছত সেই আলুৰ ষ্টাফিংখিনি ভালকৈ গোটেইখিনিত স্প্ৰেড কৰি দিম। দি এইখিনি এনেকৈ ভাজ কৰি দিব। এনেকৈ গোটেইকেইখন মই ৰুটিৰ ভিতৰত এনেকৈ ষ্টাফিংখিনি এনেকৈ দি দিছোঁ। এইবাৰ চাওক গোটেইখিনি দিয়া হৈ গৈছে। এতিয়া টাৱা এখনত অলপমান ঘি দি লৈছোঁ আৰু এইখিনি মই ভালকৈ চেকি ল'ম, ওলট পালটকৈ চেকি ল'ম। চাওক বহুত ছাইড ভালকৈ চেকি ল'ম। সন্ধিয়া হ'লে সকলোৰে কিবা এটা খাবলৈ মন যায় আৰু সেইখিনি টাইমত একেবাৰে কম সময়ৰ ভিতৰত এনেকৈ বনাই আপুনি ঘৰতে খাব পাৰিব। এইখিনি বস্তু আপোনাৰ ঘৰৰ সকলোৰে কিটচেনতে থাকে, আলু আৰু আটা। এনেকৈ আপুনি বনাব পাৰিব। খাবলৈ কিন্তু বহুতেই টেষ্টি হয় আৰু ঘৰৰ হয় যিহেতু হেল্ডিও হয়, সেইটো আপুনি বাচ্চাক টিফিনতো দিব পাৰিব। চাওক মোৰ ৰেডি হৈ গ'ল টাকোছ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।